নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক দিব বিচাৰিছোঁ এটা গুৰুত্বপূৰ্ণ খবৰ। এতিয়া কম্পাৰ্টমেণ্টেল পৰীক্ষাৰ বাবে SSLCৰ গুৰুত্বপূৰ্ণ এটা নটিচ আহিছে সেবাৰ পৰা। তোমালোকক নটিচটো মই জনাব বিচাৰিছোঁ। ইয়াত দিছে it is for information of all the concerned school and the candidates of SSLC examination 2023 that the online portal for applying SSLC compartmental examination 2023 will open from 1st June 2023. The important dates and the brief procedure are given below. তলত দিয়া আছে। ইয়াত কৈছে যে সকলো বিদ্যালয় আৰু SSLC পৰীক্ষা 2023 পৰীক্ষাৰ্থীৰ তথ্যৰ বাবে SSLC কম্পাৰ্টমেণ্টেল পৰীক্ষা 2023 আবেদনৰ বাবে অনলাইন পোৰ্টেল 1 জুন অৰ্থাৎ 2023 পৰা মুকলি হ'ব। গুৰুত্বপূৰ্ণ তাৰিখ আৰু চমু পদ্ধতি তলত দিয়া হৈছে। তলত দিয়া হৈছে চিৰিয়েল নম্বৰ দিয়া আছে। প্ৰথমত দিয়া আছে ইভেন্ট, চিৰিয়েল নম্বৰ 1ত দিয়া আছে ষ্টাৰ্ট ডেট অফ অনলাইন এপ্লিকেশ্যন। প্ৰথম অনলাইন এপ্লিকেশ্যনটো আৰম্ভ হ'ব 1 জুনৰ পৰা আৰু অনলাইন এপ্লিকেশ্যন ইয়াত চিৰিয়েল নম্বৰ 2 দিয়া আছে। অনলাইন এপ্লিকেশ্যনৰ শেষ তাৰিখ হ'ব এণ্ড অফ দি অনলাইন এপ্লিকেশ্যন 10 জুনত শেষ হৈ যাব। আৰু চিৰিয়েল নম্বৰ 3 দিয়া আছে লাষ্ট ডেট অফ মেকিং পে'মেণ্ট এট দি এপেক্স